জীৱনত তো কাৰো কলজা খাই নাপালো এই ব্ৰইলাৰৰ কলজাহে খাম একদম গান শুনা পাৰিম নে আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে ৰাতিয়ে আৰম্ভ কৰিলোঁ। মানে আজি মানে এটা মানে বেলেগ ধৰণৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। মানে গৈছোঁ যোৱা জেগাততো বনাই থকা যায় ন ভিডিঅ'বিলাক, সেইকাৰণে আজি ভাবিছোঁ কি যে কিবা এটা বনাম আৰু আজি গাইছ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাই আছোঁ গাইছ লিফ্টত যাব লাগিব ৰ'ব। আজি ভাবছোঁ কিবা এটা বনাম আৰু এতিয়া মানে লগকেইটাও আহি আছে, মানে একেলগে মোৰে লগ সি মই দুটা যাম এতিয়া বজাৰ কৰিবৰ কাৰণে। তো বজাৰ লগ পাই আছোঁ বলক গাইছ। মাংসটো ল হেৰি লৈ লেক ল মাংসটো লৈ কিনে চব্জিটো ল'ব লাগে। তহঁতে মাংসটো লৈ লওঁ, লৈ কিনে ইও আহিছে। ইও আজি কৈছে না একদম পুৰা বেমাৰী আৰু একদম পুৰা জেকেট চেকেট লগাইছে। আল্লাহ ঠাণ্ডা তাৰে লাগছে। আৰে তাই কলজা দিবচোন, জীৱনতো কাৰো কলজা খাই নাপালো এই ব্ৰইলাৰৰ কলজাহে খাম। এটাই কথা চব বস্তু চব্জিটো লৈ লওক। অ' ভাই হা চব্জি আলু ল'বা আছে বে হা আলুটো লৈ লওঁ। আলু কেনেকৈ দিছে? আলু 20 হা 20 টকা 1 টকা বৰছ আলু দিয়ক। আলু বাছ 1 কিলো আলু বাছ। আৰু কি কৰিবি 1 কিলো দিয়ক। আলু খাওয়ান তো মানুষ আলু দে ভাল চাই লো। পিঁয়াজৰ কিলো কেনেকৈ দিছে? বনাও কিবা দে উঠ। চব্জিখিনি কাটব লাগে তো, চব্জিখিনি দেখাই দিবা চা। আহিলোঁ এতিয়া ৰুমত চব্জিখিনি বেমাৰী হৈ গৈছে। দেখা মাছ আনা খানাটো আজি জবৰদস্তি হ'ব না। এমাহ যেতিয়া ধুব লাগিব হেৰি কৰিব লাগিব কোনে কৰিব। পানীটো গৰম দিয়ক। একেবাৰে বনাওঁতে লগ পাই আছোঁ আপোনালোকক। বনাই লোৱাৰ আগতে ড্ৰেছ চেঞ্জ কৰি লৈ আছোঁ গাইছ। বনাই কিনে একেবাৰে লগ পাম আৰু মানে বনাম আৰম্ভ ষ্টাৰ্টিঙত লগ পাব আৰু বাছ। अजीत आज क्या खाना होगा? कैमरा तो ऊपर नहीं उठेगा था क्या? पेस या अरे हम लोग बोले देखो लुक सा ना बे वाह नाइस लुक सा ना बना लो ना ধৰি লৈছো লুকটো বাইদেউ ভাল লাগা হৈছে দেই। এই দে কৈছো না জীৱনত কৈছো চব হৈ গৈছে। এই খালি কি এটা বাচন ধোৱাৰ পৰা ভাত বনোৱাৰ পৰা কিবা কৰিব ৰুমত এতিয়াৰ পৰা আছোঁ আছে চব হৈ গৈছে। খালি কি মায়েতো হ'ব বাকী আছে। ৰেচিপিটো অলপ বেলেগ ধৰণৰ হ'ব। টেষ্টি হ'ব কিন্তু দেখাত আমুলৰ মানে দৈ এইটো আমুলে বনাইছে আৰু পুৰবিতটো নানো মানে মই পুৰবি ফাটি যায় না কেতিয়াবা, সেইকাৰণে এতিয়া মানে দিয়ে দিছোঁ যা। देखने के लिए तो अच्छा होगा, खाने के लिए आज। হে গাইছ আজি এই লুকটো ধৰাৰ কাৰণ এটা আছে। কৈছোঁ নে বহুত দিন ধৰি কিনে কথা এটা ক'ম বুলি ভাবি আছোঁ। মানে এই লুকটো ধৰিছোঁ এইকাৰণে মই অলপ আগতে কৈছোঁৱে যিহেতু জীৱনত চব হৈ গৈছে সবাই একো বাকী থকা নাই।
ক'ব লাগিলে এতিয়া এই ৰুমত যেতিয়াবা কামত সোমাইছোঁ মানে জব এটাত সোমাইছোঁ নহয় না তেতিয়া এই বাচন ধোৱা কাপোৰ ধোৱা ৰুম আহি কিনে ভাত বনা ৰাতিপুৱা ভাত বনাই কিনে খাই যা গধূলি আহি কিনে ভাত বনাও খাই যা এই চব মোৰ জীৱনত হ'ব লগা ঘটনা একো নাই চব হৈ গৈছে গাইজ কৈছোঁ নে সেইকাৰণে আজি মানে এই গেটাপ ধৰি লৈছোঁ মানে আৰু সেইকাৰণে কি ক'ব গাইজ আজি মানে এতিয়া বেলেগ নহ'লে মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে মানে ভিডিঅ' এটা দিবৰ কাৰণে আজি মানে এটা চেষ্টা কৰিছোঁ সেই হিচাপত মানে আজি এটা ৰেচিপি এটা মানে গাইজ এইটো ৰেচিপি হয় এটা মানে মাংসটো বহাই দিছোঁ এতিয়া বনাম আৰু আজি কি বনাইছা বে আঞ্জাত লুক দেখাইছোঁ আঞ্জা ও বা বম টেষ্টি হৈছে বে এতিয়া খাৱাই নেকি বে খাৱাটোতো খাবি বাৰু তো খাৱাটো ভালে আছে না বেমাৰী মানুহ এতিয়া বেমাৰী হৈ কিনে আছিলে এতিয়া এতিয়া ষ্ট্ৰং হৈ গ'ল মাংস দেখা পাই কিন্তু ষ্ট্ৰং হৈ গ'লো দেই কিন্তু এতিয়া আমাৰ ফেভাৰেট মানে এইটো মানে আমুলৰ হয় আমুল हाँ आज बहुत टेस्टी होगा खाने के लिए মানে পুৰবিটো ফাটি যায় না আমুলটো নাফাটে কেতিয়াও হয় আমুলৰ দৈটো দিম কিন্তু আজি চাওঁ না আই বাহ নাইস ব্ৰইলাৰ প্লাছ দহি মিঠা দহি হয় এইটো তো কেনে হ'ব কচোন এইফালে टेस्टी होगा অলপমান লাইটকৈ দিম বেছিও নিদিওঁ এইখিনি থৈ দিছোঁ মানে এইখিনি মই খাম তো কেমেৰাটো দেখা ইয়াতে আকৌ খাই আছো গো চা এতিয়া দৈটো দিয়ে দেনি গোটেইটোৱে দিব যা কি হ'ব যা বিলাহী দেখা পোৱা নাই কিবা কমতি হোৱা কিয়া এতিয়া বিলাহীটো ক'ত দেখা পাবি এতিয়া বিলাহী দেখা নাপাওঁ আৰু এইটো চেফৰ ওচৰত তই কি সন্দেহ কৰিব আহিছা নেকি হা কিন্তু চেফটো ভাল লাগছে কিন্তু চেফ কৈছোঁ নে একদম পুৰা মাজুলীয়ান চেফ না কৈছোঁ না অলপ বাইদেউ হেনো লাগে অলপ পিন্ধু হেনো লাগে কিছু এটা হ'ব আৰু এ মজা মানে কি আৰু জানানা কি চা বনাই আছো না এতিয়া ৰাইজ কৈছোঁ না কিছু এটা লুক দিবা কাৰণে চেষ্টা কৰিছোঁ নতুন এটা ৰেচিপি মানে ট্ৰাই কৰিছোঁ চবেই দিছোঁ ক'ব গ'লে এই মাংসখনত চবেই দিয়া গৈছে আৰু এই কি বুলি কয় মটৰৰ পে জ্বলাৰ পে বিলাহীৰ পে চবেই দিছোঁ চবেই দি কিনে এতিয়া অলপ দৈ ইয়াতে এড কৰি দিছোঁ মাংসটোতো পূৰা সিজি গৈছে একদম গাইছ অঁ আঞ্জাখনত লুচি তাতে লাইটকৈ অলপমান পানী অলপমান এড কৰি দে টেষ্ট কৰা নাই তোৰ টেষ্ট কৰিব দিছিলোঁ কালাৰ মাংসৰ কালাৰত নাযাবি ভাই লুকত যা এটা অলপ পানী অলপ লাইটকৈ অলপ পানী অলপ এড কৰি কিনে দি দিব গাইছ কৈছোঁ না এখন কেনে হ'ব কচোন খাবৰ কাৰণে চেফ কোন হয় চাওঁ গাইছ কি এটা গ্ৰেভি টাইপৰ আহিছে আৰু অলপ পানী অলপ এটা এড কৰি দিম গাইছ কৈছোঁ না বনাম আৰু আজি কিবা এটা আবে চাওঁ না হাতখনে উল্টা হৈ গ'ল এতিয়া ঘূৰিয়ে লৈছোঁ এই গাইছ কৈছোঁ না কেনে লাগিছে বহু হা বহুত ধুনীয়া লাগছে একদম মজা বলা জানছোঁ না পাৰিম নে পাৰিছে হ'ব পাৰি গাইছ এইবাৰ দোকান দিম দোকান মানে হোটেলে দিম নেকি মানে কি হ'ব এইটো আমুল দহি চিকেন ড্ৰাই ফ্ৰাই গাইছ চ' এতিয়া গাইছ মানে একেবাৰে ফাইনেল লুকটো দি কিনে লগ পাই আছোঁ একেলগে লগ পাম বনাই কিনে গোটেই লুকটো দেখাই আছোঁ গাইছ ৰ'ব আঞ্জাখন কিবা এটা হৈছে নহ'ব কাৰণে নতুন এটা ৰেচিপি ট্ৰাই কৰিছোঁ গাইছ এতিয়া কি বনাইছা মই বৰ্তমান চাটনি বনাই আছোঁ চাটনি বনাই আছোঁ খুচা তাত ভাড়াখন দিব লাগিছিল না খানাটোৱেতো পোৱা নাই পোৱা নাই তাত লিখিত ডাইলগ এই গাইছ কৈছোঁ না মাংসখনৰ লুকটো একবাৰ চাওঁ না কালাৰ ধুনীয়া একদম পূৰা গ্ৰেভি টাইপ হৈ গৈছে ধুনীয়া অলপ মাৰি দিছোঁ তাতে এই গাইছ খোৱাহে কথা আৰু বাৰ ভাজিটো গাইছ কৈছোঁ না লুকটো চাওক একবাৰ আঞ্জাখনৰ লৰাই যাওঁ না দৈ গাখীৰ আৰু কি বুলি কয় ক্ৰীম দৈ গাখীৰ আৰু ব্ৰইলাৰ মাংস গাইছ কিবা এটা লুক আহিছে দিয়ক আজি কেনেকুৱা
চালাড ধুনীয়া গাইজ বনাইছোঁ আজি আৰু মানে ব্লগ বনাইছিলোঁ প্ৰথম ব্লগটো ৰেচিপি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ য়েছ ৰেচিপি ফাৰ্ষ্ট টাইম বনাইছোঁ হয়তো ভুলো হ'ব পাৰে তাৰ মাজতে তো গাইজ চাওক তয়ো লৈছা কিছু লৈছা ভাতকেইটা লৈছা বে নাখাওঁ বুলি কৈ ভাল ভাতে লৈছা নালগে মোৰ হ'বই হ'ব দে খা কেনে ধুনীয়া না তই মুখেদি মাত নেতা হৈছে ঠিক আছে গাইজ গেটআপটো বাৰু চেঞ্জ কৰি ল'লোঁ এতিয়া খোৱা লোৱা হৈয়ে গ'ল আজি খানা বনালোঁ আৰু কিবা এটা বনাইছোঁ আৰু গাইজ ধৰি লওক যেনেকৈ মানে মনটোতে ভাবিছিলোঁ আজি বনাম বুলি এনেকৈ সেই হিচাপত বনাইছোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাপৰ্টো কৰিব যদি এনেকুৱা ভিডিঅ' যেতিয়া আৰু লাগে গাইজ তো কমেণ্ট বক্সত জনাব চ' আজি ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চ' যদি তাৰে মাজতে যদি ভুল কিবা হৈছে শুধৰাই কিনে লৈ ল'ব আৰু গাইজ তো আজি ভিডিঅ'টো ইমানেই আছিলে চ' বাই বাই গাইজ গুড নাইট